নমস্কাৰ, মোৰ অংকিতাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইখনমান ছিংগল মেখেলা আৰু এখনে ছিংগল চাদৰ আছে বহুতে বিচাৰি আছিল, মানে বহুতে কমেণ্ট কৰি আছিল। এইকেইদিন অলপ বৰষুণ বা বতৰটো সেই বেমাৰবিলাকৰ আহি আছে, চবৰে হৈছে। সেয়েহে শালত মানে কাপোৰ আছে যদি বব পৰা নাই, বা সেয়েহে মই আপোনালোকক ভালদৰে কাপোৰবিলাক দেখাব পৰা নাই। সেয়েহে মই আপোনালোকক আজি ছিংগল মেখেলা কেইখনমান আৰু ছিংগল চাদৰ এখনে দেখাম। এইখন চাব, বগা ৰঙৰ হয়, ৰঙা ৰঙটোৰে বুটা দিয়া হৈছে, চিম্পুল ডিজাইনৰ হয়, মাছৰাজি সূতাৰ হয়। আৰু আপোনালোকৰ যদি পচন্দ হয় তেনেহ'লে ল'ব পাৰিব। মোৰ ঘৰ ৰঙীয়া পুথিমাৰী, কামৰূপ ডিষ্ট্ৰিক্ট। আপোনালোক যদি ওচৰৰ হয় ডাইৰেক্ট মোৰ ঘৰৰ পৰা কাপোৰবোৰ ল'ব পাৰিব। দূৰৰ হ'লে প্ৰব্লেম নাই, মই কুৰিয়াৰ ব্লুডাৰটোত কাপোৰবোৰ পঠাওঁ। কুৰিয়াৰ চাৰ্জ 110 টকা এক্সট্ৰা হয়। আৰু চাব, নেক্সট আন এখন মেখেলা দেখাই আছোঁ। ডিজাইনটো বেলেগ হয়, এনেকুৱা এটা ডিজাইনত বনাই দিয়া হৈছে আৰু ৰঙা ৰংটোৰে বুটা দিয়া হৈছে। আহল বহল বা ডাঙৰ দীঘল আছে মেখেলাকেইখন। এয়া চাব, এইখন দেখাইছোঁ। যিযোৰ বা যিখন আপোনালোকৰ পচন্দ হয় আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। এইটো নম্বৰতে হোৱাটছএপ আছে। আপোনালোক যদি দূৰৰ হয় মই দিব যাব নোৱাৰিম, কিন্তু মোৰ ঘৰত আহি আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া ধুনীয়া কাপোৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিবৰ বাবে আপোনালোকে পলম নকৰি মোৰ এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। এইখন চাব, ইয়াৰ মেখেলা হয় ক'লা আৰু ৰঙা ৰংটোৰে বুটাখিনি দিয়া হৈছে, সেউজীয়া ৰংটোৰে কৰা পাৰি দিয়া হৈছে। খুব মৰম লগা হয়, আহল বহল বা ডাঙৰ দীঘল আছে। কিনা কাপোৰ যদি অতি কম মূল্যত কিনিব বিচাৰে আপোনালোকে অংকিতা ফেশ্বন এণ্ড ক্ৰিয়েশ্যন এই চেনেলটো আপোনালোকে চাৰ্চ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব বা কমেণ্ট কৰি জনাব। এইটো চেনেলৰ নিচিনাকৈ সেইটো চেনেলতো আপোনালোকে ছাপোৰ্ট কৰিব। এয়া চাব, এইখন হৈছে মেখেলা, আৰু সেইটো চেনেলতো আপোনালোকে কেতিয়াবা অফাৰ প্ৰাইজত হাতে বোৱা মেখেলা চাদৰবোৰ পাই যাব। অফাৰ প্ৰাইজত পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট আপোনালোকক আন এখন মেখেলা দেখাই আছোঁ। মৰম লগা মেখেলা হয়, ৰঙা ৰংটোৰে বুটাখিনি দিয়া হৈছে। আহল বহল বা ডাঙৰ দীঘল আছে। এয়া চাব, এইখন ইয়াৰ মেখেলা মই দেখাই আছোঁ ভালদৰে। মাছৰাজি সূতাৰ হয় মেখেলাকেইখন। নেক্সট আপোনালোকক আন এখন দেখাই আছোঁ। যিখন আপোনালোকৰ মন পচন্দ হয় আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। মানে বহুতে কয়, বাইদেউ এইযোৰ কাপোৰ যে দেখাই আছিল আজি দিছে কালি দিছে, মই মাত্ৰ চাইছোঁ, সেইটো গম নাপাম। আজি 2 বছৰে হ'ল মই ভিডিঅ' দিয়ে আছোঁ, ডেইলি ভিডিঅ' আপলোড কৰোঁ। এতিয়া কোনযোৰ পিংক কালাৰ বুলি ক'লে কোনযোৰ কি কৈছে মই গম নাপাম, সেয়েহে আপোনালোকে স্ক্ৰীনশ্বট দিব প্ৰাইচটো জানিবলৈ। নেক্সট আপোনালোকক এখনেই ছিংগল চাদৰ আছিল, এইখনে আপোনালোকক দেখাম। এয়া চাব, বগা ৰংটোত হালধীয়া ৰং বুই দিয়া হৈছে, চাৰ্ফ ৰংটোৰে বুটাখিনি দিয়া হৈছে, সেউজীয়া ৰঙৰ পাৰি হয়, আহল বহল বা ডাঙৰ দীঘল আছে। মাত্ৰ এখনেই আছে, যদি আপোনালোকৰ পচন্দ হয় আপোনালোকে ল'ব পাৰিব। মাত্ৰ এখন আছিল, মানে বোৱা হৈছে, এইখনে আপোনালোকক দেখালোঁ। আৰু বহুতে ছিংগল চাদৰ আৰু মেখেলা বিচাৰিছিল, সেয়েহে আপোনালোকৰ ৰিকুৱেষ্ট কমকৈ হ'লেও দেখালোঁ। আজি মই আপোনালোকৰ ওচৰত এইকেইখনে দেখালোঁ। ভাল লাগিলে অৰ্ডাৰ কৰিব। আজিলৈ ইমানে, ধন্যবাদ।